নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই আপোনালোকৰ লগত ডিসকাস কৰিম হিন্দু সভ্যতাৰ বিষয়ে। ইয়াত মই থুলমূলকৈ হিন্দু সভ্যতাৰ আভাস দিবলৈ চেষ্টা কৰিম, যিয়ে আপোনাক কম্পিটিটিভ এক্সাম বা যিকোনো এক্সামৰ বাবে সহায় কৰিব। ইচ্ছা কৰিলে মোৰ লিখাখিনিৰ স্ক্ৰীনশ্বট ল'ব পাৰিব। হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কাৰ হয় হৰপ্পাত। ভাৰতত আৱিষ্কাৰ কৰা প্ৰথম চহৰ হ'ল হৰপ্পা। 1921 চনত ছাৰ জন মাৰ্চেলৰ অধীনত দয়াৰাম ছাহানীয়ে পোনপ্ৰথমবাৰৰ বাবে হৰপ্পাত খনন কাৰ্য চলায়। ব্ৰিটিছ শাসনকালত হৰপ্পা পাঞ্জাৱৰ অন্তৰ্ভুক্ত আছিল, বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত। হিন্দু সভ্যতাৰ আন এখন নগৰ মহেঞ্জোদাৰো পাকিস্তানৰ সিন্ধ প্ৰদেশৰ লাৰকানা জিলাত অৱস্থিত। ছাৰ জন মাৰ্চেলৰ অধীনত ৰাখালদাস বেনাৰ্জীয়ে খনন কাৰ্য চলাই মহেঞ্জোদাৰো আৱিষ্কাৰ কৰে। মহেঞ্জোদাৰোৰ আন এটা নাম হৈছে মৃতকৰ টিলা। ইয়াত বৃহৎ ৰাজহুৱা স্নানাগাৰৰ ধ্বংসাৱশেষ পোৱা গৈছে। হিন্দু সভ্যতাৰ লোকসকল নগৰকেন্দ্ৰিক আছিল। হিন্দু সভ্যতাৰ প্ৰধান নগৰসমূহ হ'ল আধুনিক পাকিস্তানৰ হৰপ্পা, গনেৰিৱালা আৰু মহেঞ্জোদাৰো, আৰু আধুনিক ভাৰতৰ ধোলাভিৰা, ৰাজস্থানৰ কলিবংগন, হাৰিয়ানাৰ ৰাখিগাৰী, ৰোপাৰ আৰু লথাল। হিন্দু সভ্যতাৰ ঘৰবোৰ ইটাৰে বনোৱা হৈছিল। হিন্দু সভ্যতাৰ লোকসকল জোখ-মাখৰ লগত পৰিচিত আছিল। ইয়াৰ প্ৰমাণ পোৱা গৈছে লথালত। হিন্দু সভ্যতাৰ বন্দৰ আছিল লথাল। লথাল আধুনিক ভাৰতৰ গুজৰাটত অৱস্থিত। হিন্দু সভ্যতাৰ এটা উন্নত জলপ্ৰণালীৰ প্ৰমাণ পোৱা গৈছে ধোলাভিৰাত। মহেঞ্জোদাৰোত কুঁৱাৰ অৱশিষ্ট পোৱা গৈছে। হিন্দু সভ্যতাৰ প্ৰত্যেকটো ঘৰতে পানী যোগান আৰু নলাৰ সুবিধা আছিল। হিন্দু সভ্যতাত আৱিষ্কাৰ নোহোৱা ধাতুবিধ হৈছে লোহা। হিন্দু সভ্যতাৰ মুদ্ৰাত শিৱৰ চিত্ৰাংকন আছিল। 1800 খ্ৰীষ্টপূৰ্বৰ পৰাই হিন্দু সভ্যতাৰ পতন আৰম্ভ হয় আৰু 1700 খ্ৰীষ্টপূৰ্বলৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। কিছুমানৰ মতে আৰ্যসকলৰ আগমনেই হিন্দু সভ্যতাৰ পতনৰ কাৰণ, আৰু কিছুমানৰ মতে খৰাং বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিন্দু সভ্যতা পতন হোৱা বুলি ক'ব খোজে। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব নাপাহৰিব। কিবা ভুল ত্ৰুটি থাকিলে কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহ'লে মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব।